জুইশালত বনোৱা মাছৰ আঞ্জা। পৰিয়ালৰ গোটেইখিনি লগ হ'লে আমাৰ ঘৰত প্ৰায়ে এই মাটিৰ কেৰাহীখনত মাছ মাংসৰ আঞ্জা বনায় আৰু খানা সাংঘাতিক টেষ্ট হয়। বাৰু মাছখিনি ফ্ৰাই কৰি মাছ ভজা তেলখিনিতে পিঁয়াজ নহৰু আৰু অলপমান আদা দি দিলোঁ। আপোনালোকে মন গ'লে শুকান জলকীয়াও দিব পাৰে। যিহেতু আমাৰ ঘৰৰ পোৱালীকেইটা শুকান জলকীয়া খোৱাটো বৰ এটা ভাল কথা নহয়, সেইকাৰণে শুকান জলকীয়া দিয়াটো বৰ্জন কৰিলোঁ। এতিয়া কাটি থোৱা বিলাহীখিনি দি বিলাহীখিনি সিজালৈকে লৰাই দিলোঁ। হালধি নিমখ আন্দাজ মতে দিলোঁ। কঠাৰ মহলা মাৰি থাকোঁতে হালধি নিমখ দিয়াৰ ভিডিঅ' নকৰিলে নহয়। নিজকে ক'লোঁ, কি মিনি ব্লগ বনাবি অ' তই। বইল কৰা দালিখিনি কিন্তু ভিডিঅ' কৰিবলৈ পাহৰা নাই। এই দালিখিনিয়ে ৰৌ মাছৰ লগত লগ লাগি কম সোৱাদ দিবনে? অলপ সময় উতলিবলৈ দি ভাজি থোৱা মাছখিনি দি অলপ জুইৰ পৰিমাণটো বঢ়াই দিলোঁ। সৰুতে মায়ে এনেদৰে দালিত মাছ দি খাবলৈ দিওঁতে পিছে মই